গাইস আজি আৰু এটা নতুন ভিডিঅ' লৈ আহিছো। আজি সব মিছল চব্জিৰ লগত কটা নেদেখালো, সদায়নো কিমান কটাবিলাক দেখাই থাকিম। আজি সব কাটি লৈছো, বন্ধাকবি, ওলকবি, উৰহি, বেঙেনা, গাজৰ, ইমান মটৰ চটৰ আছে চব্জি মই কাটি লৈছো। খোজবিনো আছে তাত আৰু এটা বিলাহী থৈছো পিছত মাছৰ লগত আজি চব্জি বনাম। পাঁচফোৰণ বনাম আজি তাই ভিডিঅ'। এতিয়া আমাৰ কেৰাহী গৰম হৈ গ'ল, ইয়াতে আমি এতিয়া তেল দি দিছোঁ। নিমখ 1 চামুচ দি দিম আৰু 1 চামুচ হালধি দি দিম। মায়ে বনাইছে আমাৰ, মায়ে বনাইছে মাছখিনি ফ্ৰাই কৰি ল'ম। এতিয়া আমি মাছখিনি গোটেই ফ্ৰাই কৰি ল'লোঁ। এতিয়া ফ্ৰাই কৰি ল'লোঁ। এতিয়া আমি ইয়াতে তেজপাত আৰু কেঁচা জলকীয়া যিমানখিনি মিছল চব্জি পাঁচফোৰণখিনি হৈ গ'ল। এতিয়া চব্জিখিনি পুৰা ধুনীয়াকৈ আমি ভাজি ল'লোঁ। ইয়াতে এতিয়া 1 পেকেট জিৰা দি দিছোঁ। আৰু আদা আৰু বিলাহীও ভালকৈ কিন্তু পাঁচফোৰণ আৰু মাছ বনালে অকণমান আদা আৰু বিলাহী দিবই, তেতিয়া বহুত সোৱাদ হয় খাবলৈ। এইখিনি এতিয়া আমি এতিয়া 5-10 মিনিট ভালকৈ ভাজি ল'ম। পূৰা চব্জিখিনি ভালকৈ ভজাৰ পিছতহে আমি মাছটো দিম। ইয়াৰ পিছত পুৰা ধুনীয়াকৈ পানী দি দিম। সেইকাৰণে পানীটো দিব লাগিব। এতিয়া আমি পানী মাছখিনি ধুই ইয়াকো আমি এতিয়া 15-20 মিনিট পুৰা ভালকৈ